আজি আমাৰ ঘৰটো ভাঙি দিলে চাওক এয়া কি হৈ আছে অৱস্থা নাইকিয়া হৈ আছে তলবিলাক দেখিছেনে এইজনক চিনি পাইছেনে নাই এইজনক চিনি পাইছে চাওক এইজনে কি কৰি আছে এইজনক চাওক কি কৰি আছে আজি ঘৰটো গোটেইটো ভাঙি দিলে বেৰ এখন আছিলে ইয়াতে বেৰখন অঁতাই দিলোঁ আৰু এইটো আছে আৰু এফালে চাওক বাচন বিলাক কেনেকা থোৱা গৈছে আৰু এফালে মই গেছটো থৈছো ইয়াতে আনি থৈছো আৰু আমাৰ এয়া ঘৰটো কি কৰি আছে দেখিছে গোটেই একদম খেলি মেলি হৈ আছে গোটেই ঘৰটো গোটেই ধূলি একদম মানে অহা যোৱা কৰা হৈছে এইফালেদি সেইকাৰণে এয়া চাওক গোটেই ধূলি হৈ আছে গোটেই ঘৰ অৱস্থা নাইকিয়া হৈ আছে এয়া চাওক আৰু এয়া চাহ গিটি পাৰি আছে আমাৰ বিধিয়ে আনি আছে ন হ'লেহি আৰু এয়া সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব নকৰিলে ভাল নালাগে ন ভাল সাবস্ক্ৰাইব কৰি দিব লাগে আকৌ নকৰে আপোনালোকে ভিডিঅ'টো চাই সম্পূৰ্ণকৈ চাব বেয়া হ'লেও চাব ভাল হ'লেও চাব আপোনালোকে আৰু এয়া চাওক মোৰ ঘৰটো কি কৰি পেলালা চাওক ইয়াও মোৰ ঘৰটো কি কৰি পেলালা আমাৰ নিখিল আহি গ'ল স্কুলৰ পৰা হা আহিলা নিখিল স্কুলৰ পৰা আহি গ'ল আৰু এইফালে এয়া চাওক বালি ইয়াৰ কঢ়িয়াই পেলাই থৈ দিছে ইয়াতে মছলা বনাব ইয়া গৰম লাগিছে না গৰম লাগিছে ফুল গৰম কেনেকা পুৰা মোলৈ গৰম লগা নাই বুলিহে আজি গৰমটো কমেই অলপ ন পাৰিছানে তুমি কঢ়িয়াই বোলে হে আৰু এইফালে চাগে চোতালৰ অৱস্থা নাই এয়া মাটিবিলাক কি কৰি থৈছে এয়া আমাৰ মেকুৰীটোৱে খেলি আছে দেখিছে মাটি এয়া কি ধুনীয়া ফুচকি এজনী আমাৰ ফুচকি হয় এজনী আমাৰ ঘৰৰ ফুচকি হয় এজনী আৰু এটা আছে আৰু এটা ক'লে গ'ল জানো দুটা আছে মেকুৰী আমাৰ ঘৰত হা ভাত এয়া বনাই আছো ভাত আজি বনাই আছো দেখাই আছো মই ভাত ক'ত বনাই আছো আৰু এয়া গিটি কঢ়িয়াই আছে কি হ'ল ভাগৰ লাগি গ'ল তই কৈছা মই এটা কথা কওঁ দেই আমি বহুতৰ ঘৰত কাম কৰিছো আজিলৈকে মানে এনেকা মানে ভাল কাম মানে পোৱা নাই মানে ভাল মানুহ পোৱা নাই আজি পাই গ'লো আমি বহুত জেগাত কাম কৰিছো মানে সবে মানে ভাত নিদিয়ে 50 টকা এটা লগাই দিয়ে কামটো তেনেকে নচলে নহয় ভাতটো দিব লাগে আজি ইয়াতে ভাত বনাইছে মজাকে ভালে লাগিছে আমি শিলৰ লগত যুঁজি আছো শিল টানি আছো অকমান পাছত বালি লগত যুঁজিম বালি বনাম আৰু এফালে কি হৈ গ'ল এফালে বহি আছে জানো শিলগুটি তিথি আছে ভাগৰ লাগি গ'ল ন চাওক মই ভাত ক'ত বনাই আছো আজি ইয়াতে মুৰ্গী বান্ধো আৰু ইয়াতে বনাব লগা হৈছে মানে ভাতটো আৰু মোৰ বহুত অসুবিধা হৈছে অহা যোৱা কৰা মানে বহুত দিগদাৰেই হৈ গৈছে ইয়াত চাওক মই এতিয়া বনাই আছো শাকৰ তৰকাৰী মাছেদি বনাম একদম ধুনীয়াকৈ বনাম আৰু এই জুইডালেই নুমাই থাকিলে বহুত অসুবিধা হৈ গৈছেগৈ আৰু ইয়াতে বনাই আছো এয়া মই মাছ দি দিম ইয়াতে শাকৰ তৰকাৰী ইয়াতে মাছ দি দিলোঁ আৰু এতিয়া উতলাম মই ধুনীয়াকৈ অলপ আৰু মই এতিয়া বনাই আছোঁ চাহ ক'ত চাহ বনাই আছোঁ দেখিছে চাহ উতলি আছে এতিয়া মই চাহকণ দি লওঁ এয়া চাহ বাকি ল'লোঁ চাহ মই এতিয়া দিমগৈ চাহ আৰু তুমি গাখীৰ খোৱা
এতিয়া মই বহা দিছোঁ তেয়াখন আৰু তেল দিলোঁ আৰু এয়া চাওক আমাৰ নিখিলৰ বৃদ্ধিয়ে নাখায় শাকৰ তৰকাৰী সেইকাৰণে মই এতিয়া সিহঁতলৈ কণী অমলেট কৰিছোঁ এয়া চাওক দিম আৰু এয়া চাওক এতিয়া হৈ গ'ল হ'ব দে আৰু আনিব নালাগে এয়া হৈ গ'ল গোটেই এতিয়া গিটি পাৰি হৈ গ'ল এয়া আৰু ফেলে এইটো গাঁত কৰি থৈছে দেখিছে এইটো মানে ইয়াত এখন ৱাল হ'ব পোষ্ট এটা হ'ব আৰু ৱাল এখন এয়া চাক হৈ গ'ল এতিয়া গিটি পাৰি পেলাই क्या बन रहा है ये हैं काम करो ढलाई 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 আৰু এতিয়া এয়া হৈ আছে মছলা ঢালি আছে আৰু ইয়াতে বনাইছে মছলাটো এয়া দক আছে এয়া ভাগৰ লাগি গৈছে গৈ বোলে আৰু এইফালে এয়া ঢালি আছে আৰু এইফালে এইটো ৰুম হ'ল ঢেলাই দিয়া হৈ গ'ল এইটো ৰুম আৰু এয়া চাওক ৰুমটো কেনেকুৱা হৈ আছে একদম চেডেলি ফেডেলি হৈ আছে আৰু ৰুমটো গোটেই এইফালে আৰু মই থপনা ইয়াতে ৰখাইছোঁ এতিয়া থপনাখন ইয়াতে মই ধূনা লগাওঁ এয়া চাওঁ পিছত বনাম লাহে লাহে এতিয়া মই ইয়াতে থৈ আছোঁ আৰু এইবিলাক একদম মানে কিবা হৈ আছে ঘৰটো আৰু এইটো ৰুম ঢলাই দিয়া হৈ গ'ল এইটো ৰুম আছিলে মাজত আৰু এতিয়া এয়া ঢলাই দি দিছে আৰু আমাৰ এইজনে মিস্ত্ৰীয়ে কৰি আছে দেখিছেনে নাই হাজিৰা কিমান হাজিৰা 50 টকা বা ইমান কম হা 10 টকা বহি থাকে খালি কাম নকৰে এইজনে খালি এইফালে চাই থাকে ৰাস্তা ফালে মই আপোনালোকক দেখাম এই চাই থাকে কলে চাই থাকে আৰু পইচা কাট যাব বাবা বহিলে আছে মই দেখাম বাৰু আপোনালোকক কলে চাই থাকে ঘৰৰ মিস্ত্ৰী এইজন আমাৰ ঘৰৰ মিস্ত্ৰী এইজন আমাৰ ঘৰৰ মিস্ত্ৰী ঘৰতে কাম কৰি আছে আৰু বোলে হাজিৰা বোলে তেওঁক 50 টকা দিব লাগিব মই সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চাই পেলাই সাবস্ক্ৰাইব কৰি দিব আৰু এয়া চাওক এয়া এতিয়া ঢেলাই দি পেলাই হৈ গ'ল গোটেই ঘৰ এই ৰুমটো এতিয়া চাওক এই আন্ধাৰ হৈ গ'লগৈ আৰু এতিয়া দিন ছুটি সেইকাৰণে একদম মানে এতিয়া যাব নোৱাৰা হৈ আছে আজি এইফালে কাইলৈ পৰা যাব পাৰিম আৰু এয়া হৈ গ'ল ঢেলাই দি পেলাই আমাৰ ৰুমটো পাকঘৰ